আপোনালোকে বাৰু এই গৰমত কি কৰিছে? মইতো দিনটো ছোৱালীৰ লগত কাজিয়া কৰি পাৰ কৰিছোঁ। মানে স্কুল বন্ধ 4 দিনকৈ, মানে শনিবাৰে দেওবাৰে দিনটো বন্ধই থাকে আৰু তাতে বৃহস্পতিবাৰ শুক্ৰবাৰ 2 দিন বন্ধ পালে। মানে আজি হ'ল শনিবাৰ, এনেকুৱা লাগিছে কাইলৈ দেওবাৰ দিনটো কেনেকৈ পাৰ হয়। মানে গোটেই দিন কাজিয়া, মানে এইটো নকৰিবি, এইটো নুচুবি, এইটো নালাগে, নহ'লে খেলিবলৈ হ'লেও মা কৈ চিঞৰি থাকে। মানে মই ওচৰত বহি থাকিব লাগিব আৰু দিনটো ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰে, অকণমান উলিয়াই লৈ যাব লাগে। আজিতো 8টামান বজাতে মানে ককাকক উৎপাত কৰি আইতাকৰ ঘৰৰ পৰা গৈ আহিছে, অলপ ভৰিত দুখো পাই আহিছে পৰি লৈ। আৰু এতিয়া জোলনা খেলিবলৈ আহি সেই খিৰিকীখনত উঠিছে, তাতো পৰি দুখ পাইছিলে। আৰু এতিয়া ময়ে বহি লৈছোঁ আৰু একদম মানে বতৰটো কেতিয়া ঠাণ্ডা হয়, অকণমান ফিল্ডৰ ফালে উলিয়াই লৈ যায় এনেকুৱা লাগিছে। একদম নাযায় নোপোৱাই লাগিছে, এনেই বহুত গৰম, মানে তাইৰ লগত আৰু বেছি গৰম লাগিছে। মানে গোটেই দিন শান্তি পোৱা নাই। অকণমান শুইছিল, অকণমান 10টাৰ পৰা 11টামান নাবাজিলে চাগে, সেই অকণমান শুইছিল আৰু সেইখিনি সময়হে অকণমান শান্তি পাইছিলোঁ। মানে গোটেই দিন অশান্তি। এইফালে মানুহজনৰ 8টামান বজাতে ডিউটি গ'ল, তেখেতে চাই দিবলৈ দেউতা মাহঁতিতো চব সময়তে নোৱাৰে। এতিয়াতো দেউতা শুই আছে, মাও ফালে পিছফালে বহি আছেগৈ। মানে ময়ে পিছে লাগি অশান্তি লাগি গৈছেগৈ। এইফালে বাহিৰত চাওকচোন, ইমান বেছি ৰ'দ আৰু মোৰ ছোৱালী আহি আছে এইডোখৰত বাৰাণ্ডাত। মানে এইডোখৰত যেনে তেনে ৰৈ আছে, কাৰণ এই গিলখন বন্ধ কৰি থৈ দিছোঁ কাৰণেহে। নহ'লে গিল খুলি ওলাই দৌৰিলেহেঁতেন। অকল গিলখন বন্ধ কৰি থ'লে নহ'ব, খুলি ল'ব পাৰে। সেইকাৰণে এইডাল ৰছীডালে বান্ধি থওঁ, নহ'লে তলা লগাই থওঁ। এই দুটা কৰিলেহে মানে শান্তিৰে ভিতৰত ৰাখিব পাৰোঁ। কি হ'ল নেকি? একো নহয়, মই আছোঁ নহয়। লেচাৰী আছে আৰু উল্টা পুল্টা নকৰিবা। বাহিৰত যাব নালাগে, জোলনাখনত খেলক বুলি ময়ে ৰৈ দিছোঁ, কিন্তু তাই বাহিৰত যোৱাৰ কথাই বাৰে কৈ আছে। সেইকাৰণে এইবাৰ আনিলোঁ ভিতৰলৈ আৰু এইকেইটা খেলিবলৈ দি দিছোঁ। নহ'লে যে শান্তি পোৱা নাই। আজি বুলি নহয়, প্ৰত্যেকটো দিন এনেকৈ হয়। এয়া খেলাই দিবলৈ মানে খেলিবলৈ আনিছোঁ, কিন্তু অকলে নেখেলে, ময়ো খেলিব লাগিব, মানে ময়ো থাকিব লাগিব। ভালকৈ লগাই লোৱা, নিজে উঠি গৈ লৈ আহাগৈ। পৰি যোৱাকেইটা কিন্তু নিজে আনিবলৈ উঠি নাযায়, মোক আনিবলৈ দিয়ে। মানে নিজে একদম বহি লৈছে, মজা চাটি কৈছে ন, এনেকৈয়ে বহি ল'ব আৰু চব যোগাৰ কৰি দিব লাগিব। সেইটো পানী গিলাচটো লৈ ফুৰি পিছে বহুহে পানী বুলি ক'বই। মানে আকৌ ওচৰত নাথাকিলেও মা গৈ চিঞৰি থাকিব, মাংকি পানী খাইছে। দিনটো এনেকৈয়ে পাৰ হৈছে। আজি হ'ল শনিবাৰ আৰু কাইলৈ দেওবাৰ, কাইলৈ দিনটো আছে। পৰহিলৈহে মানে সোমবাৰেহে স্কুল খুলিব। সেইটো দিনলৈকে এনেকৈয়ে পাৰ কৰিব লাগিব আৰু কিমান যে আমনি লাগে দিনটো। এইবিলাক খচি চুইচন খেলি মানে এনেকুৱা কৰি থৈ দিছোঁ, খেলি ল'বলৈ দিছোঁ। তাৰপিছতে চফা কৰিম বুলি ৰৈ আছোঁ। এই গৰমত এই ফ্ৰকটো পিন্ধি লৈছে, ৰাতিপুৱাই পিন্ধি লৈছে। মানে ভৰি হাত গা চা ধুৱাই দিয়াৰ পিছত মানে আৰু এই পিন্ধিলে আৰু লগোৱা নাই। মানে ইমান খুলি দিব বিচাৰিছোঁ, ইমান গৰম যিহেতু গেঞ্জি এটা পিন্ধি লওঁ বুলি ভাবিছোঁ। তাই নিপিন্ধে, মানে নুখুলে, এইটো খুলিবই নিদিয়ে, সেনেকৈয়ে পিন্ধি আছে আৰু। অকণমান খেলি ল'বলৈ দিছোঁ, বতৰটো অলপ মানে সোমাওঁ, ঠাণ্ডা হওক। এতিয়া 2টামান বাজিছে নেকি, 3:30মান বজাত অকণমান কিতাপ পঢ়িবলৈ লগাম। মানে ABCD কেইটা লিখিবলৈ বহাই দিব লাগিব। মানে দিনটো মোৰ আমনি লাগি গৈছে, তাৰ পিছে ৰৈ। অকণমান সময় শুলে বাৰু, 10টাৰ পৰা 11টামান বজালৈকে। তাই খাবলৈ অনা পানী মাংকি খুৱাইছে, মানে বাৰে পানী খুজি থাকে। তাই খেলিছে আৰু ময়ো লগতে খেলা নিচিনাই হৈছে। কাষতে বহি আছোঁ আৰু চাই আছোঁ। ইমান পানী খাইছেনে? অঁ, পেলাইহে এৰিলা। চাবা আকৌ মোৰ খং উঠিব। মাংকি ABCD শিকাই দিয়াচোন, টুংকল গাই অনাই দিয়া, নহ'লে কাউণ্ট লিটল চিলড্ৰেন এইটো কোৱা। যিটো ৰ'দ দিছে নহয় গৰমত, বহি আছোঁ বাৰু, বাহিৰত চাবই নোৱাৰি, ইমান বেছি ৰ'দ দিছে। মানে আমাৰ এজন নাই, ডিউটি গৈছে। আজি শনিবাৰ, সোনকালে আহিম বুলি কৈছে, কি বা কৰে গম নাপাওঁ আৰু। মই খাবলৈ
নোপোৱা নিচিনা হৈ গৈছোঁ গৰমত একদম এনেই খাবলৈ মন নাযায় আৰু খাবলৈ মন নোযোৱা হৈছে গৰমত নাথাকিব পানী তাত গোটেই পানী পেলাইছা ন মোৰ যে কেনেকুৱা পিটু লাগি গৈছে নহয় হৈ গ'ল থোৱা ভিতৰত কাপোৰখন আছে লৈ আহাগৈ যোৱা আৰু মুচি দিয়া যোৱা মালটো পৰি উঠা বুলি কৈছোঁ জলদি উঠা যোৱা ৰুমত আছে পাৰিবা যোৱা তুমি কেলৈ বদমাছ কৰিছা যাবানে যোৱা ভিতৰলৈ যাবলৈ নোৱাৰোঁ বুলি কৈছে মানে তাই পৰিলৈ আঁঠুটোত অকণমান দুখ পালে আৰু সেই দুখ পোৱাৰ কাৰণে মলম লগাই দিয়া হ'ল আৰু তাই সেইকাৰণে খোজকাঢ়িব নোৱাৰোঁ বুলি কয় মানে বাৰে বাৰে দাঙি ল'বলৈ দিয়ে এইখিনি খেলিবলৈ বস্তু ক'ৰবাত যদি পাৰ হৈ যায় মানে সোমাই গৈ বুটলি মই আনি দিব লগা হয় কিন্তু হ'লেও যাবলৈ দিছোঁ কাৰণ তাই পানী পেলাই এইবিলাক দেখিছে ন পানী পৰি আছে নহ'লে পানী পেলাই অকল লেতেৰা কৰিব লাগে বুলিহে জানে চফা কৰিব লাগে বুলি নাজানিব সেইকাৰণে কাপোৰখন আনি মচিবলৈ কওঁ মানে পিছত লাগে ময়ে মচি দিম তথাপিও মানে তাইক কামটো কৰিবলৈ দিওঁ মানে যে অকল লেতেৰাই নহয় চফাও কৰিব লাগে এই কথাটো তাই গম পাব লাগে সেইকাৰণে এইখিনি পানী পেলাইছে কাপোৰখন আনিবলৈ কৈছোঁ তাই মোক বাৰে বাৰে চৈ আছে মই নোৱাৰোঁ বুলি কৈছে যাবলৈ কিন্তু সেইখন যেনে তেনে আনিছে চাওকচোন মানে কৰিবলৈ বাধ্য কৰোৱাৰ নিচিনাই হৈছে ভালকৈ কৰিব নোৱাৰে লাহেকৈ কৰিব তথাপিও কৰিবলৈ কৈছোঁ অকল লেতেৰা কৰিলেই নহ'ব মানে চফাও কৰিব শিকিব লাগিব সেইকাৰণে যাতে পিছত কষ্ট নাপায় আৰু লেতেৰা হয় নাথাকে সেইটো কাৰণে তাই কাপোৰখন আনিবলৈ নগ'ল এইখন মেটখন এনেকৈ উঠাই পাৰি দিছেহি মানে কৰিবই লাগিব এনেও ডাঙৰ হ'লে চফা কৰিবই লাগিব সেইকাৰণে এতিয়া জানি থোৱাটো ভাল বুলি ভাবিছোঁ অকল মই নহয় ঘৰত দেউতাকো এইটো কাম কৰাই তাইক এয়া চাওক তাই এইটো মাজে মাজে কাম কৰি থাকে যে গম পায় সেইকাৰণে খেলি ভাগৰ লাগিলে অকণমান মোবাইলটো চাওঁ বুলি দি দিছোঁ আৰু নহ'লে উপায় নাই ভৰি চৰি উঠাই একদম পথালি কৰি মোবাইল চাই আছে দেখিছে নহ'লে শান্তি অকণমান নাপাওঁ মোবাইলটো নাচালে তাই বাৰু ইমান চাব নোখোজে তথাপিও মই জোৰ জবৰদস্তিয়ে দি দিছোঁ আৰু নহ'লে যে অকণমানো শান্তি নাপাওঁ খেলি খেলি আমনি লাগিলে তাইকো মানে কিবা এটা খাবলৈ দিম বুলি ভাবিছোঁ আৰু ময়ো কিবা এটা খাম বুলি ভাবিছোঁ মানে সেইদিনা মানুহজনে বজাৰৰ পৰা আম আনিছিলে পকা আম হয় এটা খালোঁৱেই মই বাৰু অকণমানহে খাইছিলোঁ ছোৱালীজনীক দিছিলোঁ মানুহজনকো দিছিলোঁ নাখালে ফ্ৰিজতে এনেকৈ শুকাই থাকিলে কাটাখিনি মাহঁতি নাখায় আৰু আজি আছে এটা আৰু সেইটো ময়ে খাম বুলি ভাবিছোঁ মা দেউতা নাখায় সেইটো মই অকলে খাব লাগিব মানুহজন যিহেতু নাই আৰু আহিলে খাব আৰু এতিয়াও কাটি দিম কিন্তু এতিয়া ভাবিছোঁ মই খাম আৰু তাইকো কিবা দিম bare খাবলৈ আৰু এতিয়া মই দিছিলোঁ টাবতে জলকীয়া আৰু সেই জলকীয়া আনিবলৈ যাওঁ আপোনালোকৰ লগত বলক মই আহিবলৈ পালোঁ সেই গিলখন খুলি এগৰাকী দেখিছে নহয় পিছে পিছে আহি ওলালেহি মানে একো এটা তাইৰ পৰি শান্তিকৈ কাম কৰিব নোৱাৰি এগৰাকী কি কৰিবা তুমি এতিয়া জলকীয়া আনিবলৈ আহিছোঁ মেংগোটো খাবলৈ এইজোপা জলকীয়াজোপা এজোপা নহয় দেই দুজোপা লগাই থৈছোঁ এইবোৰ অলপ অলপ লাগিছে দেখিছে নহয় নকৰিবা পুৰিব তোমাক আৰু ইয়াৰে এটা লৈ যাম মানে পকিলে ৰঙা হৈছে আৰু এতিয়া বগা মাছ পুৰিব হাঁহ হয় আৰু এজোপা বহুত ডাঙৰ হৈ গৈছে আৰু এজোপা লাগিয়ে থাকে যেতিয়াই তেতিয়াই আৰু এজোপা ভোট জলকীয়া ৰুই থৈছোঁ কিবা ফুলবোৰ ফুলি আছে চাগে লাগিব নেকি পিছতে মই দেখাই দিম বাৰু মানে নিজে কৰা বস্তু এটা মানে ৰোৱা হ'লে মানে মনটো কিবা এটা বহুত বেছি ভাল লাগে আৰু এটা কিবা কৰিবলৈ মন যায় জলকীয়া ছিঙি আহিলোঁ এতিয়া আম খাম বুলি ভিতৰলৈ আহিলোঁ আমি তুমি নিজে খোৱা কল খাইছোঁ খোৱা মেংগো খাবা কিজানি কলো খাব পাৰে বুলি লৈ আহিছিলোঁ তাই কিন্তু কল নাখায় বোলে মেংগোহে খাব হেনো তুমি চাবোন এখন লৈ আহিবা দুখন লৈ আহিবা আৰু বাতি এটা লৈ আহিবা কৰিবা লাহেকৈ আনা
তাই মেংগ' খাম বুলি কোৱাৰ কাৰণে বাতি এটা আৰু চামুচ দুখন লৈ আনিবলৈ গ'ল। আৰু মই মানে মেংগ'টো মানে আমটো কাটি থাকোঁতে বাকলিখনত বেছিকৈ গুচি গৈছিলে, সেইকাৰণে তাই নাথাকোঁতে অকণমান খাই ল'লোঁ। নহ'লে তাই আকৌ বাকলিখন খোৱা দেখিলে তাইও খাব পাৰে, মানে গম নাপালেতো বাকলিয়ে খাই পাব, সেইকাৰণে তাইক নেদেখুৱাকৈ মই মানে খাই দিলোঁ। ইফালে আম কাটি তাইক আগতীয়াকৈ দি ল'লোঁ, মানে তাই খাওঁ কৰি আছিলে, সেইকাৰণে দি দিলোঁ। সেইদিনা পিছে কাটিছিলোঁ, কিন্তু তাই খাবলৈ মন নকৰিলে। আজি কিন্তু খাবলৈ ইচ্ছা কৰিছে, আৰু এতিয়া মোলৈ কাটি আছোঁ। ক'লা নিমখ অকণমান দি লৈছোঁ, মানে ক'লা নিমখ দিলে মোৰ খাই ভাল লাগে, সেইকাৰণে। আৰু খাই থাকোঁতে মোক সুধিছে আৰু মজা হয়নে বুলি কৈছে। মই অঁ বুলি কৈছোঁ। মজা লাগিছে? মই খাইছে নেকি? ভালকৈ ঘূৰি লোৱা। তুমি খাই থাকা, মই আহি আছোঁ। মোৰ খাই হৈ গ'ল, মই এইখিনি থৈ আহোঁ। তুমি দুষ্ট নকৰিবা, ধুনীয়াকৈ খাই থাকা। মানে দেউতাকে বজাৰৰ পৰা আনি দিয়া দিনাখনেই তাইক মানে লগে লগে এটা কাটি দিছিলোঁ, তাই নাখালে। মইতো নাখাব বুলি ভাবিছিলোঁ, সেইকাৰণে এটা কাটিছিলোঁ, কিন্তু তাই খাই দিলে। মই অকণমানহে খাব পালোঁ, আৰু এটা কাটি নাথাকিলোঁ। আৰু যেতিয়া মানুহজন আহে লগতে কাটি খাম বুলি থৈ দিলোঁ। আৰু এয়া লৈ আহিছিলোঁ গ্লুকন ডি, গ্লাছ পেলাই তাইকো অকণমান দি দিছোঁ। আৰু এতিয়া গ্লুকন ডি খাই কামত ধৰিব লাগিব। এতিয়াতো 3টামান বাজিবলৈ হৈছে। এই খুৱাই লোৱাই লৈছোঁ, আৰু মই নিজেও খাইছোঁ। অকণমান গাটো এনাৰ্জিয়ে হওক বুলি গ্লুকন ডি খাই দিছোঁ। তাৰপিছত কৰিব লাগিব কাপোৰ ভৰোৱা, সেই ঘৰ গোটেই লেতেৰা কৰি দিছে, এইবোৰ চাফা কৰা, চোতাল ধৰা, বহুত কাম আছে। আৰু এখেত আহি পেলাই চাহ দিয়া, তামোল দিয়া। আমাৰ এখেতৰ অফিচৰ পৰা আহি গ্ৰিলৰ ভিতৰত নোসোমায়, মানে ডাইৰেক্ট কয় চাহ বনোৱা। আজিকালি মানে কেমেৰা কৰি থাকোঁ কাৰণে নকয় মানে তাত, কিন্তু যদি কেমেৰা লৈ নাথাকোঁ, মানে মোবাইলটো লৈ নাথাকোঁ, তেতিয়াহ'লেতো ডাইৰেক্ট ক'ব চাহ বনোৱা। আকৌ মানে ভিতৰত আহি কাপোৰ খুলিবলৈ নাপায়হিয়ে, মানে আধাতে কৰি দিয়ে চাহ বনোৱা। কেতিয়াবা এনেকুৱা লাগে যেন কৈয়ে দিওঁ, ফোন এটা কৰি কৈ দিবা মই গৈ আছোঁ চাহ বনাই থোৱা, এনেকৈ ক'বা বুলি কওঁ যেন লাগে। মানে ততে নাপায় আৰু, এনেও চাহটো দিমেই মই, আৰু নোখোৱা। কিন্তু হ'লেও মানে এইটো কোৱা অভ্যাসহে আছে, আহি পাই সোমায়ে ক'ব চাহ বনোৱা। সেইখিনি তাই নাখালে, এই ক'লে ময়ে খাই দিওঁ আৰু। তাৰপিছত ভিডিঅ' কৰা চাগে নহ'ব, কাৰণ বহুত কাম আছে কৰিব লাগিব। আৰু কাম কৰি শেষ হ'লে এই বতৰটো মানে ৰ'দটো সোমাব, যেতিয়া ঠাণ্ডা হ'ব, তাইক গা চা ধুৱাই ময়ে ধুই ফিল্ডৰ ফালে অকণমান লৈ যাম, যেতিয়া মনটো ভাল লাগে। মানে ওলাই গ'লে ঠাণ্ডা পৰিৱেশত ভাল লাগে। যদি এখেত সোনকালে আহি পায়, তেতিয়াহ'লেতো গাড়ীখন চলাবলৈকে যাম গাড়ীখন লৈ। কিন্তু এখেত নাথাকিলে ভয় লাগে, অকলে উলিয়াবলৈ নিবলৈ কয়, কিন্তু মই কেতিয়াও নিনিওঁ। মানে সেই সাহসটো মোৰ এতিয়ালৈকে হোৱাই নাই। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ, তেতিয়ালৈকে বাই। ভিডিঅ'বোৰ চাই থাকিব, যদি ভাল পায় লাইক এটা কৰি দিব। আৰু ইয়াক গ্লুকন ডি খাই কামত ধৰি, যদি আৰু ভিডিঅ' আকৌ কৰিম যদি মানুহজন আহে সোনকালে। বাই। তাইকো খুৱাই লোৱাই আজৰি কৰি ধুনীয়াকৈ টেবুলত বহাই থৈ দিছোঁ, কালাৰ দি। যি মন যায় কৰক বুলি অলপ শান্তিৰে বহি থাকোঁ, যাতে মই কামখিনি কৰি ল'ব পাৰোঁ। প্ৰথমে কাপোৰ ভৰাম, তাৰপিছত ঘৰ সাৰিম, তাৰপিছত চোতাল সাৰিম, তাৰপিছত মানুহজন আহিলে চাহ তাহ দি দুইজনীয়ে গা পা ধুই গধূলি হোৱালৈকে ধূপ চাকি জ্বলাব পাৰিম। এতিয়া আৰু ভিডিঅ' বনাই দেৰি নকৰোঁ, দৌৰি গৈ কামত ধৰোঁগৈ। বাই।